দোস্তো ৱেলকাম টু মাই ইউটিউব চেনেল হৈমচ ব্লগ। তো গাইজ আজি মই ক'ত যাম তোমালোকে চাই গম পাইছা। তো আচলতে মই যাম বলংগুৰি আৰু বলংগুৰি যাই মানে মই গেম চাবলৈ যাম। আৰু বলংগুৰি আমাৰ যিটো তোমালোকে জানা যে হিমালয় পাহাৰ আৰু হিমালয় পাহাৰ মানে পোৱাৰ আগতেই বলংগুৰি গেম পোৱা যায় আৰু তাতে যাম আৰু ভিডিঅ'টা বহুত এনজয় হ'ব, তোমালোকে চাই থাকিবা, স্কিপ নকৰিব। তো এতিয়া বলক আমি গেম চাবলৈ যাওঁ। গাইজ তোমালোকে তাত গৈছা কি নাই মই নাজানো, কিন্তু মই ফাৰ্ষ্ট যাব। তো ভিডিঅ'টো চাই থাকিব মানে চাই থাকিব আৰু পূৰা এনজয় হবে। তো চলো এতিয়া মানে শ্বাৰ্ট পিন্ধিম আৰু যাম। তো গাইজ এতিয়া মানে অলৰেডি আমি ঘৰৰ পৰা ৰাস্তাই উঠিলোঁ, চাওক হৈছে ৰাস্তাই উঠিছোঁ আৰু এতিয়া মানে খোজকাঢ়ি গৈ আছোঁ, মানে গাড়ীত উঠা নাই, উঠিম অলপ আগুৱাই যায়। এতিয়া মানে আমি গৈ আছোঁ আৰু যাই পেলাই আমি মন্দিয়া বাছ ষ্টেণ্ড যাই বৰপেটা ৰুটৰ গাড়ীত উঠিম। তোমালোকে চাই থাকিবা ভিডিঅ'টো। তো বন্ধুরা এতিয়া মানে কি কৰি আছে চাওক, এতিয়া মানে গাড়ীত উঠি বহি আছোঁ, মানে অলপ পিছত যাব। তো গাইজ এতিয়া মানে আমি গৈ আছোঁ, চাওক হয় যে, আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ব্লগটো চাই থাকিব, আশা কৰি ব্লগটো ভাল লাগিব। তো এতিয়া গৈ আছোঁ, চাওক যে আমি দলং পাই গ'লোঁ, চাওক যে দলং। এতিয়া মানে আমি দলঙত উঠিছোঁ আৰু এই যে চাওক। তো গাইজ এনেকৈ আহি আমাকে বাছ ষ্টেণ্ডত নমাই দিলে আৰু এতিয়া আমি গাড়ীত উঠিম, বিজনী গাড়ীত উঠিব লাগিব। তো গাইজ এতিয়া মানে বিজনী গাড়ী নাযায় কাৰণ একটা পিছত যাব। তো এতিয়া বাজে 12টা, তো আৰু 1 ঘণ্টা লেট করতে হবে। তো তোমালোকে ভিডিওটো চাই থাকিবা। তো এতিয়া মানে 1টা বাজে আৰু গাড়ীখন ষ্টাৰ্ট দিলোঁ আৰু এখন বিজনী যাব, বিজনী তোমালোকে চাব পাৰিবা বিজনীটো কেনেকুৱা। তো বলক আহো বিজনী আহো বিজনী। তো বন্ধুরা তোমালোকে চাই থাকক আৰু ভিডিওটো এনজয় কৰক। আৰু মানে বিজনী চাবলৈ গৈ আছোঁ আৰু বিজনী আৰু চাওক কিমান গাড়ী, এনেকৈ মানে গৈ থাকোঁ, গৈ পাম বিজনী। তো দেখো। তো গাইজ এনেকৈ মানে গৈ আছোঁ আৰু এতিয়ালৈকে বিজনী পোৱা নাই। তো চাই থাকক। তো বন্ধুরা মানে মই ফাৰ্ষ্ট এবাৰ মানে বিজনী গৈ আছোঁ, ইয়াৰ আগত মানে মই যোৱা নাই আৰু এতিয়া মানে 1 ঘণ্টামান আহি এতিয়া মানে গাড়ীত তেল ভৰাব লাগে, এতিয়া মানে তেল ভৰাব আৰু সেইকাৰণে অলপ লেট হৈ আছে। তো এতিয়া তেল ভৰাই আছে, চাওক হৈছে। তো গাইজ এতিয়া মানে তেল ভৰা শেষ হ'ল আৰু এতিয়া মানে পুনৰ আৰম্ভ কৰিলোঁ যাত্ৰা। তো বন্ধুরা মানে এনেকৈ তেল ভৰাই এতিয়া গৈ আছোঁ। তো বন্ধুরা এনেকৈ গৈ মানে এটা দলং পালোঁ আৰু চাওক হয় যে মোৰ সন্মুখতে যিখন দলং আছে, এই গাড়ী গৈ আছে আৰু এই দলঙৰ পিছফালে চাইছেনে এটা দলং, মানে এই দলং ওপৰেদি ৰেল অহা যোৱা কৰে। আৰু দলংটোৰ পৰা নামিলোঁ আৰু চাওক এটা মন্দিৰ আৰু মানে এনেকৈ গৈ আছোঁ আৰু তোমালোকে চাইছেনে যে ৰাস্তাৰ মাজত আমাৰ খুঁটা দি কিবা দেখিছা। তো আচলতে এইবিলাক মানে বিভিন্ন গাছ বনি থৈছে। তো এতিয়া মানে এনেকৈ গৈ আছোঁ আৰু চাই থাকক। তো গাইজ মানে এনেকৈ গৈ 2 ঘণ্টা হ'ল, এতিয়ালৈকে গাড়ীত আছোঁ। বাপলো ইমান দূৰ ন। এনেকৈ মানে গৈ ৰেল ৰাস্তাৰ ওপৰতে গৈ আছোঁ, চাওক যে ৰেল ৰাস্তা মানে অহা যোৱা কৰে এইফালেদি ৰেল। আৰু এনেকৈ আহি 3 ঘণ্টাৰ পিছত বিজনী আহি পালোঁ আৰু এতিয়া গাড়ীৰ পৰা নামিলোঁ, চাওক গাড়ীৰ পৰা নামি আছোঁ আৰু সকলোৱে নামি আছে এতিয়া। তো গাইজ এতিয়া মানে আলহী ঘৰত আহিছোঁ আৰু মানে অলৰেডি আমি এতিয়া মানে হাক মুখ ধুই মানে এতিয়া
অলপ বাহিৰৰ কিবা দৃশ্য দেখাম তোমালোকক। তো তাৰ আগত মানে অলপ আমি চাহপান খাবলৈ দিছে, এতিয়া চাহ খাম। তো বন্ধুরা এত মানে চাহ খাই বাহিৰত আহিলোঁ আৰু চাহ খোৱা দৃশ্য তোমাদেরকে দেখাতে পারবো না। আৰু এই চাইকেলটো হৈছে ল'ৰাৰ মানে আলহী ঘৰৰ যিটো ল'ৰা চাইকেল। আৰু কি দেখাম চাওক, গাড়ী আছে এটা, আৰু কি দেখাম তো আৰু চাওক মানে ইমান, আৰু এইটো আছে, আৰু গোৱালি আছে, গৰু ৰখা ঠাই, আৰু কি আছে চাওক। আৰু মানে ইফালে বিভিন্ন তামোল গছ আছে, বহুত তামোল গছ চাওক এই যে। তো এইফালে ৰাস্তা আছে এটা, আৰু কি দেখাম, আৰু মানে ঘৰৰ পিছফালে ডাঙৰ ডাঙৰ শিমুল গছ আছে, এনেকুৱাই আৰু এইটো হৈছে ঘৰ, আৰু ঘৰৰ সন্মুখতে ফুলৰ বাগিচা এখন আছে, চাওক এই যে ফুলৰ বাগিচা। আৰু এই ঘৰৰ মানে অহা যোৱা, এইটো মানে এটা বাজাৰ। তো গাইজ তোমাদেরকে আমি গেম দেখাবলৈ কৈছিলোঁ, কিন্তু এতিয়া সময় নাই, আৰু সকালে তোমাদেরকে দেখাবো গেম। এতিয়া সকালে হ'ল, আৰু সকালে তোমাদেরকে এতিয়া গেম দেখাবলৈ গৈ যাম। তো চলো তোমাদেরকে গেম দেখাবলৈ যাওঁ। তো গেম ইয়াৰ পৰা বেছি দূৰ নহয়, তথাপি মানে পিলপিলি গাড়ী এতিয়া উঠি যাম মানে। তো ফাইনেলি এখন পিলপিলি গাড়ীত বহিলোঁ আৰু এতিয়া যাম গেম দেখিবলৈ। তো বলক যাওঁ। তো গাইজ পিলপিলিত বহি মানে এতিয়া মানে গেম চাবলৈ গৈ আছোঁ। তো পুনৰ যাত্ৰা আৰম্ভ হ'ল। তো চাওক এই ৰাস্তা, আৰু এইফালে মানে এটা টাৰ্ণিং আছে, টাৰ্ণিং আৰু বেছি দূৰ নহয় আমাৰ এইফালে গেম। গাইজ মই আকৌ কৈছোঁ গেমখন বহুত পুৰণি, আৰু এই যে চাইছিল এই যে ঘৰ আছিল এটা, এইবিলাক মানে ফৰেষ্টৰ কৰি থাকিছিল, এতিয়া নহয়। তো ফাইনেলি বন্ধুরা এখন মানে পিলপিলিৰ পৰা নামি আহি গেমৰ ভিতৰত আহিছোঁ, মানে ৰাস্তাত আহিছোঁ। আৰু চাওক এই যে গাছ এটা মন্দিৰ দেখিছে, এটাই ছিল মানে বহুত আগৰ দিনে এইটো গেম ছিল, বহুত পুৰণি গেম। তো এতিয়া বৰ্তমান সেইটো আছে, কিন্তু যিবিলাক আপোনাৰ যে ফৰেষ্টসকলে থাকিছিল সেই ঘৰবিলাক এতিয়া ভাঙিছে। অনলি আপোনালোকে এই যে গছবিলাক চাইছে, এই গছবিলাক আছে আৰু একো নাই। চাওক এই যে এই গাছখন আছে, আৰু এটা বাজাৰ আছিল, এইটো এটা বাজাৰ আছিল, আৰু এই ঘৰ এতিয়া আছে। তো এইরকম জংঘল আছিল, আৰু চব দেখাম এতিয়া। জংঘলত যাই আছোঁ, চাই থাকিব ভিডিঅ'টো। মোৰ লগত আৰু আছে 4-5 মান যাব, মানে গৈ আছোঁ। বাপৰে আৰু মানে বাপৰে ভয় লাগে, ভয় লগা কথাই, কাৰণ চাওক কিমান জংঘল, আৰু বিভিন্ন সাপ পোকা ভয় আছে নহয়। আৰু এই যিমান গাছ চাইছে, এই গাছত নেকি আপোনাৰ কিছু জোক আছে, কি জোক বুলি কয় মই নাজানো, এই জোক আছে বোলে। তো বেছি ভিতৰত নাযাওঁ, অলপ চেম্পল আপোনালোকক দেখাওঁ। এই চাওক গছনি মানে এই যে কিছুমান গছ আপোনাৰ ধুমুহাই পেলাই থৈছে, কিন্তু যে ইমান গছ চাইছে, এই গছবিলাক কোনো মানুহে কাটি ল'ব নোৱাৰিব। চাওক দেখিবলৈ আহিছে, আৰু এই যে গছ, এতিয়া ভিতৰত গৈ আছোঁ। চাওক, আৰু চাওক এই ডাঙৰ গাছবিলাক মানে ধুমুহাই পেলাই দিছে, এই যে ইমান ভয় লাগে। এই চাওক গাছ, আৰু মানে মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। গাইজ মই কৈছিলোঁ যে এই গাছবিলাক কোনেও কাটিব নোৱাৰে। চাওক এই যে চাইছে গাড়ী, এই গাড়ীৰ ভিতৰত মানে কি আছে, কাঠ আছে, আৰু কাঠবিলাক যেতিয়া আপোনাৰ চুৰি কৰিবলৈ লৈ গৈছিল, তেতিয়া এই ফৰেষ্টসকলে বান্ধি থৈ দিছে। চাওক ইয়াত কি লিখিছে চাওক। তো গাইজ এই যে চাইছে গাড়ী, আৰু যে বিভিন্ন ডাঙৰ গছৰ টুকুৰা, আচলতে এই মানুহবিলাকে এই মানে গেমটোৰ পৰা এইবিলাক বস্তু কাটি লৈ যাবলৈ মানে আহিছিল, তেতিয়া ফৰেষ্টসকলে ধৰি এইবিলাক মানে ইয়াতে থৈছে। এতিয়া নিদিয়ে, এইবিলাক ইয়াতে থাকে। চাওক কিমান
কিমান ডাঙৰ ডাঙৰ গছ আছিল চাইছেনে আৰু চাওক কিমান গাড়ী এইবিলাক এতিয়া ইয়াতে থাকে মানে ইয়াৰ পৰা ল'ব নোৱাৰিব ইয়াতে থাকিব কাৰণ ইয়াৰ পৰা চুৰি কৰিবলৈ গৈছিল চাওক আৰু দেখাই আছোঁ তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব মই দেখাই আছোঁ তো বন্ধুরা এতিয়া তোমালোকৰ কলগছৰ বাগান দেখাই চাওক এই যে কি ধুনীয়া ধুনীয়া কলগছৰ বাগান আছিল বহুত ডাঙৰ মই শুনাৰ মতে কলগছ বাগানটো আপোনাৰ মাটি 2 বিঘা আছিল আৰু চাওক এই যে চুৰি ধৰিছে আৰু কল ধৰিব এতিয়ালৈকে কল ধৰা নাই ধৰিব আৰু এই সকলোবিলাক মানে মানুহে চাবলৈ আহিছে মই আহিছোঁ আৰু চাওক এই যে কলগছ চাওক কলগছ তো গাইছ এতিয়া চাওক গেমৰ ভিতৰত আহিছোঁ কিমান ডাঙৰ ডাঙৰ গছ চাওক আমি ওপৰে কেমেৰা দি ধৰি দেখাই আছোঁ চাওক আৰু আচলতে এইটো বহুত পুৰণি গেম আৰু মানে তোমালোকক যেটো মই কৈছিলোঁ যে বুটাং পাৱাৰ আগে যেটো গেম বলংকুৰি গেম বুলি কোৱা হৈছে তো এই গেমত মানে যাব নোৱাৰিম কাৰণ বৰ্তমান কৰোনা সময় মানে ফৰেষ্টাৰসকলে যাবলৈ নিদিয়ে মানে আগত যাবলৈ দিছিল এতিয়া নহয় এতিয়া বন্ধ কৰি দিছে এতিয়া যাবলৈ নিদিয়ে তো গাইছ এতিয়া মানে গেমটোৰ পৰা ওলাই আহি গাড়ীত উঠি গৈ আছোঁ আৰু মানে মই এই বলংকুৰি গেমত মানে যাবলৈ ইচ্ছা আছিল কিন্তু নহ'ল কৰোনা সময় এতিয়া যাবলৈ নিদিয়ে তো এতিয়া গৈ আছোঁ আপোনালোকক দেখাম যে এটা মানে পাথৰে নদী দেখাম তো কেনেকুৱা নদী তোমালোক কম তো চলো তো গাইছ এতিয়া মানে আহিলোঁ নদীৰ আৰু নদীৰ পাৱাৰ আগে মানে এটা সৰু বজাৰ আছে আৰু বজাৰ এতিয়া মানে বজাৰ দি গৈ আহিলোঁ নদী আৰু নদীৰ ওপৰতে এটা দলং হৈ আছে কাম কৰি আছে দলং এতিয়া হোৱা নাই অলপখিনি হৈছে আৰু এই চাওক এই নদী আৰু বিভিন্ন গছ গছনি আছে ইয়াত কাষ দি আৰু এই দলং আৰু নদী চাওক পানী আছে কি নাই কিন্তু বৰ্তমানলৈকে পানী নাই কিন্তু যেতিয়া পানী আহে তোমাৰ এতিয়া যেতিয়া আহে মানে তেতিয়া গুচি যায় এনেকুৱা এতিয়া মানে নদীৰ মাজেদি গৈ আছোঁ আৰু বৰ্তমান দলং নোহোৱাৰ কাৰণে মানুহে মানে নদীৰ মাজেদি অহা যোৱা কৰি আছে চাওক যে আৰু আমালোকে গৈ আছোঁ নদীৰ মাজেদি তো দেখাম তোমালোকক ভিডিঅ'টো চাই থাকিব চাওক তো গৈ আছোঁ আৰু চাওক শিলগুটি মানে এই ঠাইত অৰ্থাৎ নদীত তোমালোকক আহিবা আৰু আহি চাব পাৰিবা যে ইয়াত নদীৰ মানে অলৰেডি মাটি মানে এক হাত তলতে অলৰেডি শিলগুটি আৰু একো নহয় চাওক এই যে শিলগুটি মানে মাটি কম শিলগুটি বেছি আৰু এই শিলগুটি কোনে আহি পেলাই থোৱা নাই এইবিলাক অলৰেডি আমাৰ ইয়াতে মানে ইয়াতে আছে আৰু ইয়াৰ পৰা মানুহে লৈ যায় কিছুমান মানুহে লৈ যায় চাওক শিলগুটি আৰু একো নহয় আৰু যেতিয়া ইয়াত পানী আহে মই থাকিব নোৱাৰিম আপোনালোকেও থাকিব নোৱাৰিব ইমান ধাৰা আহি থাকে আৰু যেতিয়া আহে পানী আৰু তেতিয়াই গুচি যায় এনেকুৱা মানে 1 ঘণ্টা আহিল আৰু 1 ঘণ্টা ପରେ গুচি গ'ল এনেকুৱা মই আপোনালোকক শিল দেখাবলৈ চেষ্টা কৰিম চাওক এই যে শিল মানে শিল পাথৰ চাওক এই যে এইবিলাক অলপ পাথৰ এই পাথৰবিলাক মানুহে লৈ যাব পাৰে আৰু দলঙৰ কাম আদানি হৈছে আৰু বাকীখিনি হৈ যায় তো এতিয়া নদী দেখা শেষ হ'ল আৰু এতিয়া তোমালোকক বেলেগ ধৰণৰ কিবা এটা দেখাম তো আমার সঙ্গে চলো তো তোমালোকে ভিডিঅ'টো এনজয় কৰক আৰু চাওক এতিয়া মই নদীৰ পৰা আহি আছোঁ আৰু চাওক এনেকুৱা দৃশ্য চাওক কিমান তামোল গছ চাওক এই ঠাইত অনলি মানুহে তামোল গছে খেতি কৰে আৰু একো নহয় চাওক কিমান তামোল গছ তামোল তো গাইছ এতিয়া পুনৰ ঘৰলৈ ঘূৰি আহি আছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব